মন্দিৰ নিৰ্মাণৰ হাৰ যাতে আপোনালোকে লটাৰী খেল অনুষ্ঠিত কৰিছে কেনেধৰণে টিকটৰ হাৰ কেনেকুৱা আজি অপেনিং কৰিলে কি ধন্যবাদ প্ৰথমতে আমাৰ সাংবাদিকসকললৈ ধন্যবাদ যাচিছোঁ লগতে আমাৰ ৰূপহী আঞ্চলিক বাথৌ মহাসভাৰ সমূহ কৰ্মকৰ্তা লগতে অভ্যৰ্থনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখে সকলো বাথৌ ধৰ্মাৱলম্বীলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ থাকিল আমাৰ ৰূপহী আঞ্চলিক বাথৌ মহাসভাই এইবেলি দুৰ্গা পূজাৰ পৰা আৰম্ভ কৰি এখনি লটাৰী খেল তেওঁলোকে আৰম্ভ কৰিব দিয়াৰ কাৰণে প্ৰস্তুতি লৈছে আজিৰ পৰা আৰম্ভ কৰি অহা 25 অক্টোবৰলৈকে এই খেলৰ বিভিন্ন প্ৰস্তুতিবিলাক চলাই থাকিব আৰু ইয়াত আজি ৰাতিপুৱা 11 বজাত আমি দুৱাৰ মুকলি কৰিলোঁ টিকট কাউণ্টাৰ আৰু এখন টিকটৰ মূল্য 100 টকাকৈ কৰা হৈছে লগতে আমাৰ বিভিন্ন সংগঠনৰ পৰা আমি যিবিলাক আজি ইয়াত লগ পাইছোঁ সকলোৰে সহায় সহযোগ আমাৰ ইয়াত আছে গতিকে এই লটাৰী খেল আমাৰ দিয়াত সকলোৱে সহায় সহযোগ কৰিব আৰু লগতে আমাৰ কমিটিৰ বিষয়ববীয়াসকলেও পূৰ্ণদমে এই লটাৰী খেল দিয়াৰ বাবে তেওঁলোকে ব্যৱস্থা ল'ব যাতে তেওঁলোকৰ যিখিনি কামনা বাথৌ মন্দিৰ নিৰ্মাণৰ বাবে যিখিনি ধনৰ প্ৰয়োজন হয় সেইখিনি যাতে বাথৌ ঈশ্বৰ বৰাই বাথৌৱে আমাৰ কমিটিক সহায় কৰে মই তাৰ বাবে কামনা কৰিছোঁ আৰু আজি যিটো দেখা পাইছোঁ প্ৰথম দুৱাৰ মুকলি কৰাৰ পৰাই মানুহবিলাকৰ লানি নিচিগা পথ বোৱা দেখা পাইছোঁ বহুতে টিকট ল'বৰ বাবে উৎসাহী দেখা গৈছে গতিকে মই কামনা কৰিছোঁ এইটো আমাৰ বাথৌ মহাসভাই প্ৰতিযোগিতাত কৃতকাৰ্যতা লাভ কৰিব মই তাকে কামনা কৰিছোঁ আৰু তেওঁলোকৰ যি আশা তেওঁলোকৰ পূজা চলোৱাত যিখিনি সহায় এই খেলে যাতে তেওঁলোকক সহায় কৰে তাৰ বাবে তেওঁলোকৰ প্ৰস্তুতিয়ে যাতে ভাল এটা পদক্ষেপ ল'ব পাৰে মই তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু মই ভাবিছোঁ এই খেল যি আমাৰ দিয়াৰ বাবে এটা ব্যৱস্থা কৰিছে এই খেল দিয়াৰ ব্যৱস্থাই আমাৰ ৭৩তম ৰূপহী সাৰ্বজনীন দুৰ্গা উৎসৱ ইয়াতো প্ৰভাৱ পৰিব আৰু সৌন্দৰ্য এই খেলখনো আমাক দেখুৱাব হয়তো ভাল এটা সুস্থ ভাল এটা পৰিৱেশ দিয়াত সহায় হ'ব মই আশা কৰিছোঁ আৰু বেছি ক'বলৈ নাযাওঁ উদ্যোক্তাসকলে যাতে এইখিনি কামত ভাল সঁহাৰি পায় তেওঁলোকে যাতে আৰু পূৰ্ণদমে কৰাৰ এটা আশা কৰে সাহস পায় তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ আৰু মোৰ ফালৰ পৰা মই এইখিনিকে সমাপ্ত কৰিছোঁ।